কেলা তোক ন এটা কুকুৰেও বিয়া নকৰায় বাগন হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মই সুৰজিত আৰু আপোনালোকে চাই আছে লোকেল ৰষ্টাৰ তো গাইজ আজি দিনৰ পৰা গাইজ দেখি আহিছে নহয় কিছুমান বেমাৰ আকৌ আহিল নেকি কফি নাই আহা কফিত মই কৈছোঁ এইটো বেমাৰৰ ওপৰত এই যে পেটিকট মেখেলা ব্লাউজ পিন্ধি ভিডিঅ' বনাই তো সেইটো বেমাৰ আছিল আগতে টিকটকত তো গাইজ সেইটো বেমাৰ আজি লাহে লাহে আহি মানে টিকটক বেন হোৱাৰ পিছত আজি পাইছে কি ইনষ্টাগ্ৰামৰ ৰিলত আৰু ইয়াৰ লিপচিং নচোৱা কিয় কেলা আমাৰ বুঢ়ী গাইটোৰ দৰে লাগে তেওঁ কোনো কথা নাই কেলা কিন্তু সিন্দুৰ পিন্ধি ব্লাউজ পিন্ধি পেটিকট পিন্ধি কি মানে হা কেলা তোক ন মাৰিব মন যায় समझ रहे हो আহি যাবি যদি কটি মাৰিব মন আছে আহি যাবি কেলা তোৰ যদি কটি মাৰিব দিবা ইমানে মন আছে ন হাতত যিডাল লৈ আছা সিডালে ভৰাই দিয়া আৰু গাইছ ইয়াকনো কম বুলি নাভাবিবা ইয়াৰ ৰেকৰ্ড ন কৈ দিয়াচোন 1,20,000 জনৰ লগত মই সেক্স কৰা মানুহ হয় ঠিক আছে অঞ্জনা তোমাৰ বাৰু হেৰিটো পুখুৰী হোৱা নাই নে কেলা আৰু এই ফন্দিটোৰ চোৱা সুতমানি মোৰ ভিডিঅ' তই পাৰমিশন নলৈকে ক'ত ৰ'ষ্ট কৰিব পাইছ হা আৰু চা ভাই তোমাক ৰষ্ট কৰিবৰ বাবে কোনো আমাক পাৰমিশন নালাগে তুমি ইনষ্টা থাকিলে তো আমি অবভিয়াছলি মুখত থাকিমে সুতমানি সুদবাৰ বেহেনচৰ চালা তই মোৰ ভিডিঅ' ক'ত পৰা তই সাহস কৰিলি তই মোক ৰ'ষ্ট কৰিবলৈ মোক নোসোধাকে মোৰ ভিডিঅ' ৰ'ষ্ট কৰিবলৈ তো কোনে অধিকাৰ দিছে কেলা বেলেগৰ গালি শুনিলেনো খং উঠে কিন্তু তোমাৰ গালি শুনিলে মানে হাঁহি ওলায় একদম বহুত বেছি হাঁহি ওলায় কেলা তুই ইনষ্টাগ্ৰামত ৰিলছত এক্টিং কৰোঁতে ন একদম তোমাৰ ৰিয়েল লাইফতো এক্টিংবোৰ একদম समझ रहे हो ছোৱালীৰ দৰে হৈ গৈছে কেলা তুই ছোৱালী আনিব লাগে কিন্তু তইহে চাগে বেলেগৰ লগত পলাই যাবা আৰু যেতিয়া হানিমুন হ'ব তেতিয়া বাগন মানে কেনেকৈ তেতিয়া গম পালে কেলা তোৰ ফালি দিব কেলা তোৰতো 1,20,000 ৰেকতে আছে আৰু এটা প্লাছ কৰি দিবা কেলা চা ভাই ৰিলছ বনাইছা তোমাৰ লগত কথা কাৰণ লাইফটোতো তোমাৰ হয় কিন্তু তুমি এইদৰে যে মেখেলা পিন্ধি ভিডিঅ' বনাবা ব্লাউজ পিন্ধি ভালে ভিডিঅ' বনাবা কপালত সেন্দুৰ লৈ ভিডিঅ' বনাবা এনেকুৱা নহয় ন লিপচিং কৰ এক্টিং কৰ ল'ৰা এক্টিং কৰ ন একো আমাৰ তাত প্ৰব্লেম নাই আৰু আমাৰো ৰষ্ট কৰিব লগা ইমান হেৰি নাই তুমিয়ে দেখোন হাগিব পাৰা তো আমি মুখততো মুতিমে না তো গাইছ আজি ইয়াতে খতম কৰিছোঁ ইয়াৰ আৰু কেলা বক্সা দি চাই থাকিব নোৱাৰি কেলা মাথা তাথা একদম গৰম হয় এটা কথা যিখিনিয়ে মোৰ চেনেলত নতুন হয় তো বাগান লৈ ছাবস্ক্ৰাইব কৰা না পুখুৰীত চাপ দি ছাবস্ক্ৰাইব কৰা মুঠতে ছাবস্ক্ৰাইব কৰা আৰু মই নাজানো মুঠতে ছাবস্ক্ৰাইব হ'ব লাগে তো গাইছ বাছ আজি এইখিনিয়ে তো ময়ো যাওঁ এতিয়া অকণমান মাথাটো মানে একদম গৰম হৈ গ'ল কেলা ইয়াৰ ভিডিঅ' চাই ইয়াক ক্ৰছ কৰি তো এতিয়া মই অলপ বাথৰুমত যাওঁ আৰু ফ্ৰেছ হ'ব অ'কে বাই